নমস্কাৰ বন্ধুসকল ৰুনাছ ৱৰ্ল্ডলৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো আজি মই দেখুৱাম একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইলত ঘৰতে কেনেকৈ টেষ্টি চিলি চিকেন বনাব পাৰি এই ৰেচিপিটো বহুতেই সহজ আৰু বহুত টেষ্টি হয় গতিকে ভিডিঅ'টোৰ শেষলৈকে লগত থাকিব ৰেষ্টুৰেণ্ট যোৱাৰ প্ৰয়োজন নাই ঘৰতে এনেকৈ টেষ্টি চিলি চিকেন আপোনালোকেও বনাই খাব পাৰিব আহকচোন বন্ধুসকল ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিম Welcome to Runa's World, where we share the joy of cooking, home, gardening, and daily life. এয়া চাব পাৰিছে মই ইয়াতে 1 কিলো চিকেন লৈছো আৰু মাংসখিনি ভালকৈ ধুই পৰিষ্কাৰ কৰি ৰেডি কৰি লৈছো তো এইখিনি এনেকুৱা সাইজতে কাটিছো ইমান ডাঙৰ নহয় ইমান সৰু নহয় চিলি চিকেন বনাবৰ কাৰণে দৰকাৰী মছলা পাতি মই সকলোখিনি ওচৰত ৰাখিছো যেনেকুৱা সয়া সস চিলি সস কৰ্ন ফ্লাৱাৰ আৰু পিয়াজ আৰু আদা নহৰু পেষ্ট আৰু পিয়াজখিনি এনেকৈ কাটিব লাগিব এটো সাইজত আৰু এই সকলোখিনি ৰেডি হৈ গল এতিয়া মই এটা এটাকৈ ইয়াতে দিম তো নিমখ দিছো প্ৰথমতে নিমখ দিয়াৰ পিছত মই ইয়াতে কৰ্ন ফ্লাৱাৰ দিলম কৰ্ন ফ্লাৱাৰ অলপ বেছিকৈ দিম কাৰণ মাংস অলপ বেছি ডাঙৰ 3 চামুচ মানে দিব লাগে তো মই 3 চামুচ সৰু 3 চামুচ এতিয়া দিছো পিছত লাগিলে আৰু দিম বাৰু আৰু ইয়াৰ পিছত অলপমান সয়া সস এতিয়া দিম আৰু লাগিলে পিছতো দিম এটো মই সম্পূৰ্ণ নিজৰ টেকনিকতে বনাইছো আৰু সকলোইটো একে ধৰণে নবনাই মই যেনেকৈ বনাইছো আপোনালোকক দেখাইছো আশা কৰিছো আপোনালোকৰ ভাল লাগিব তো আদা নহৰু পেষ্ট কে চামুচ মান দি লৈছো চামুচখন সৰু তাৰ কাৰণে 3-4 বাৰে দি ললো আৰু ইয়াৰ পিছত গুড়ি মছলাখিনি মই প্ৰথমতে দি লৈছো প্ৰথমতে মই জিৰাৰ গুড়ি দিছো অলপমান ধনিয়াৰ গুড়ি দিছো আৰু অলপমান গোলমৰিচৰ গুড়ি দিছো আৰু ইয়াৰ পিছত মছলা পাতি একচুয়ালি যিয়ে যেনেকৈ খাব পছন্দ কৰে তেনেকৈয়ে দিব ইয়াৰ পিছত মই ৰেড চিলি পাউডাৰ দি লইলো আৰু ইয়াৰ পিছত এইটো মেৰিনেট কৰি লম মেৰিনেট কৰি ৰাখি দিম অলপ সময় এইখিনি মছলা পাতি লগত মাংসখিনি ভালকৈ মিক্স কৰি লোৱাৰ পিছত মই এইখিনি অলপ সময় ৰাখি দিম আৰু সেই সময়খিনিতে মই দুটামান capcicum কাটি লম তো capcicum যিমানখিনি আপোনালোকে খাব পছন্দ কৰে সিমানখিনি দিব পাৰে আৰু এটা কথা ক'বলৈ পাহৰিয়ে গৈছিলো ইয়াতে এটা কণী ভাঙি দিব লাগিব তো ইয়াতে এটা কণীও দি লৈছিলো মই মুৰ্গীৰ কণী আৰু কেঁচাই দিব লাগিব কালাৰৰ কাৰণে অলপমান হালধিৰ গুড়ি দি লৈছো আৰু এইখিনি ভালকৈ মিক্স কৰি লৈছো পৰৱৰ্তী ভিডিঅ' মই মিউজিকৰ সহায়ত আগবঢ়াই লৈ যাম আপোনালোকে লগত থাকিব আৰু দেখিলে বুজিব পাৰিব